everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে কৈলোঁ আজি ধৰিকে কাতি বিহু সকলোকে হিয়াৰ পৰা ওলগ জনালোঁ কাতি বিহুৰ আৰু এতিয়া পুৰা বেলু ডুবু হৈছে আৰু সন্ধিয়া হ'ব আৰু তাৰ আগতে মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মই আছোঁ আজি আমাৰ নতুন ছাদৰ ওপৰত। এখন হৈছে আমাৰ নতুন ছাদ। চাওক গোটেই পানী দিছে ছাদ। মই কৈছিলোঁ ন ঘৰৰ কাম চলি আছে বুলি। এয়া গোটেই মই বাৰ্থডে ব্লগটোত কৈছিলোঁ ঘৰৰ কাম চলি আছিলে। এতিয়া সম্পূৰ্ণৰূপে হৈ গৈছে। এখন ছাদ ঢালা বাৰু ছাদ ঢালা হ'ল দিন। এতিয়া এফালে আমাৰ চাওক পুৰা চবফালে সেউজীয়া। এফালে এয়া পথাৰ দেখিছেনে কাষতে আছে গাভৰু নদী সেইখন ওলাই আছে। অলপ জুম কৰি দেখাই দিছোঁ এয়া। এইফালে সেউজীয়া সেউজীয়া পথাৰ, এইফালেও এখন পথাৰ, এইফালেও এখন পথাৰ। কি ধুনীয়া লাগে ওপৰত। মই মানে সন্ধিয়া আৰু ৰাতিপুৱা প্ৰায়ভাগ ইয়ালৈকে আহোঁ, ভাল লাগে। আৰু এইফালে চবফালে সেউজীয়া চাওক। এতিয়া ব'লক আপোনালোকক তলৰ পৰা ভালকৈ দেখাই দিওঁ ছাদখন আৰু ধুনীয়াকৈ ব্লগটো আৰম্ভ কৰোঁ। এতিয়া পুলি চুলি ৰুব আছে, তুলসী পুলি ৰুম, তাৰপিছত চাকি থাকি দিম। আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আজি ঘৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তেনে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। পৰহিলে তলৰ পৰা ভালকৈ দেখাই দিম। ইফালে দেউতা আৰু এইফালে মই ধুনীয়াকৈ ওপৰত আছোঁ, দেউতা আৰু মই। এতিয়া এয়া গাড়ী চলি আছে। এতিয়া আপোনালোকক তলৰ পৰা দেখাম ব'লক। কি ধুনীয়া লাগিছে চাওক, চবফালে দেখিছে। এইফালে আমাৰ এইডাল নাৰিকল গছডাল। ব'লক ধুনীয়াকৈ তললৈ যাওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এয়া ওপৰলৈ যাবৰ কাৰণে নতুনকৈ ষ্টেপ বনাই দিলে ধুনীয়াকৈ। এতিয়া তললৈ গৈ আছোঁ। এয়া গোটেই বাঁহ লগাই দিছে, তেতিয়া ছাদখন খুলিব, তেতিয়াহে বাঁহসোপা আঁতৰাব। একেবাৰে এয়া দেখিছে গোটেই বাঁহ, চাৰিওফালে বাঁহ বাঁহ বাঁহ। এয়া চাওক। এতিয়া ব'লক তললৈ গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। আৰু ধেৰি মই ভ্লগ দিয়া নাই, সেইবাবে ভাবিলোঁ আজি ঘৰতে বনাওঁ আৰু ভ্লগ। যিহেতুকে আজি কাতি বিহু ধুনীয়াকৈ আপোনালোকক দেখাওঁ চাকি তাকি জ্বলোৱা তুলসী তলত। যিহেতুকে আজি মায়ে প্ৰসাদো আগবঢ়াইছে বাৰু, প্ৰসাদো আগবঢ়াব আৰু মায়ে পিঠা চিঠাও বনালে বাৰু। কিন্তু এতিয়া ব'লক তল আহি পাই গ'লোহি মই। এইফালে আপোনালোকক এতিয়া দেখাম ৰ'ব অলপ। আৰু এইফালে চাওক, এইটো আমাৰ ঘৰ। এই তাৰ ওপৰত আছিলোঁ, ইয়াৰ ওপৰত আছিলোঁ। এইফালে বাঁহ লগাই থোৱা আছিলে যে, এইফালে এয়া এতিয়া তাতো এখন ছাদ ঢালিলে। এখন ধুনীয়াকৈ আপোনালোকক তলৰ পৰা দেখাই দিলোঁ আৰু এইটোৱে। এতিয়া আপোনালোকক ধুনীয়াকৈ চাকি তাকি জ্বলোৱা দেখাম আৰু কাতি বিহু যেতিয়া তুলসী তলত চাকি দিবই লাগিব। তাৰপিছত মই দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এতিয়া মই যাম আমাৰ গাঁৱৰ ঘৰ পথাৰলৈ। তাত মানে খুৰাতে চাকি জ্বলাব। তাত ধুনীয়াকৈ আপোনালোকক দেখাম আৰু এতিয়া আহি আছে মোক নিবলৈ। তাৰপিছত তাত গৈ আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকিব ব্লগটো। আৰু এতিয়া মই গৈ আছোঁ পথাৰ ফালে যোৱা ৰাস্তাটোদি। তাত গৈ পেলাই চাকি তাকি জ্বলাম আৰু মোৰ লগত আহিছে খুৰা আৰু ভাৰ্গৱ। তেন্তে ভিডিঅ'টো চাই থাকক। চাকি জ্বলোৱা হৈ গ'ল আমাৰ। তাত সেয়া দেখিছেনে জ্বলি আছে। ধুনীয়াকৈ খুৰাই জ্বলাই দিলে। আমি আশীৰ্বাদ চাশীৰ্বাদ ল'লোঁ যাতে একদম ধানেৰে উপচি পৰক শুৱনি পথাৰখন। তাৰ কামৰে ধুনীয়াকৈ সেৱা চেৱা ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আগতীয়াকৈ গৈ আছে। আমাৰ এতিয়া তুলসী তলত চাকি দি দিলে গাঁৱৰ ঘৰত ধুনীয়াকৈ। তাৰপিছত এতিয়া গৰু গোহালি দিব লাগিব। এয়া এতিয়া পাতত পদূলিত দিব লাগিব ধুনীয়াকৈ দুগছ। এইফালে এগছ দিব লাগিব আৰু এইফালে এগছ এতিয়া দিব লৈছে খুৰাই। এয়া ওচৰ চুবুৰীয়া মানুহবিলাকো দি দিলে ধুনীয়াকৈ। এতিয়া এফালে দি দিব। এয়া গছ, এইফালে গছ। ধুনীয়াকৈ এতিয়া ভঁৰালত দি দিছে চাকি খুৰাই ধুনীয়াকৈ ভঁৰালত। আৰু মই এতিয়া ঘৰ আহি পালোহি। গাঁৱৰ ঘৰ
ঘৰৰ পৰা আহিলোঁ ধুনীয়াকৈ আপোনালোকক দেখালোঁ গাঁৱৰ ঘৰত কি কৰিলে মানে চাকি দিয়া দেখালোঁ আপোনালোকক আৰু পথাৰলৈ যোৱা দেখালোঁ যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু এতিয়া আমাৰ ঘৰত জ্বলোৱাখিনি আপোনালোকে চাই লওক সি আমাৰ তাপতে ধুনীয়াকৈ ৰুই এনেকৈ দেখিছেনে প্ৰসাদ আগবঢ়াইছে মায়ে এয়া প্ৰসাদ চাকি ধূপ ধূনা জ্বলাই দিছে এনেকৈ ধুনীয়াকৈ তাপতে আৰু ইফালে আমাৰ মায়ে বনোৱা পিঠাখিনি বিহু যিহেতুকে পিঠা নবনালে হ'ব জানো কওকচোন পিঠাটো বনাবই লাগিব বিহু মানে পিঠা আৰু দিয়কচোন চ' এইখিনি হৈছে আমাৰ মায়ে বিহুৰ কাৰণে বনাইছিলে পিঠা আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ নাজানো কেনেকুৱা পালে চাই আজি মই এনেই কাতি বিহু বুলি আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিলোঁ আই হোপ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেন্তে আজিলৈ বাই বাই